बहुत कुछ बयां, मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा। तू तू मैं और तू। গাইজ মই ঘৰৰ পৰা ওলাই আহিলোঁ। আহি মাথন মই লগৰ এটা ঘৰত আহিছোঁ, সি এখন ওলা হোৱাই নাই। ইমান লেজি মানে কি ক'ম আৰু, মইতো একদম ৰেডি যাবৰ কাৰণে, সি এখন অহাই নাই, ইমান লেজি। 1 hour later. এইহে আহিল, ইমান দেৰি মানে কি ক'ম আৰু। 1 hour later. আহিছে চাপৰি, গাইজ চাপৰি চাপৰি। नहीं हो तेरे दिन दिल समय रखा न बोला झूठा खुरा बड़ हो गई न पाना बिछोड़ी दा उल्टा बाहिरा जानु न रोई गाना रुनु त छाँदै छ नि तिमी रमा अहिलेलाई हाँसेरै माया গাইজ এইটো এটা ঘৰ দেখাই দিছে ভালকৈ। এইটো এটা ঘৰ, এইটো ঘৰ, ইটা ঘৰৰ মাজত কোনো নাই। আমাৰ পৰা মোটামুটি 18 কিলোমিটাৰমান দূৰত এই ঘৰটো আছে, কোনো নাই ইয়াতে, এটা ঘৰ নাই। তাৰে মাত্ৰ এইটো এটা ঘৰ। বহুতে আহে এইটো ঘৰ চাবা। এতিয়া বলক আধা ৰাস্তাত ৰখিছোঁ, এইবিলাক আমি এইবাৰ যাওঁ। গাইজ আমি ৰখি দিছিলোঁ, বহুত দূৰ আহিলোঁ। এইবিলাক এইখন মোৰ বুলেটখন, এইখন এভেঞ্জাৰ আৰু এইখন R15। মুখখন দেখাই দিয়া অলপ। ইয়াত তন্ময়, পৰাগ, দয়াল আৰু এতিয়া মুখখন দেখা দেখাইছে পাৰ্থ। এইবাৰ যাওঁ আমি। चल ढूंढ लाए सारी मासूम सी खुशियाँ, चल भूल जाए फासले दरमियाँ।
पन्ने होते नहीं पूरे करते बहुत कुछ बयां मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा तू मैं और तू मैं और तू किसने बनाया दस्तूर ऐसा जीना सिखाया मजबूर जैसा आंखें मेरी सपना तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही किस पे ये इल्जाम है आंखें मेरी सपना तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही किस पे ये इल्जाम है ऐसी लगन बांधे हुए हूँ मैं खड़ा अब Yo. Ya. Hey, cái gà đi. Mất cái gì này? Hả? গাইছ আহি পালোঁ এই বাইক গেলৰ দিছোঁ তাতে ওপৰত আছে সেই বস্তুটো চেলো গাইছ পৰি পৰি অৱস্থা নাই পানী মোৰটো ফুল পাই আছে মোৰ ফুল পাই আছে এই ক'ত বাইক লৈ যাই ৰে ভাই ক্ৰক্স পিন্ধি যাব নোৱাৰিবা ওপৰত আমার পিঙ্কুটা হ্যালো পিঙ্কুটা হাই হাই বেলেগ এডভেঞ্চাৰ হৈ আছে গাইছ আহি পাই আমাৰ গাইছ Guys, ayo balu, guys. Ayo balu guys. ইমান দূৰ আহাৰ পাই গেলো গাইছ ইমান দূৰ কষ্ট কৰি অহাৰ ফল
ওপৰৰ পৰা আহি গৈছে পানী, এই তলত গৈছে। এতিয়া আমি গা ধুম। সেইবিলাক গা ধুই আছে। কি ক'লে খুৰা? কি ক'লে খুৰা? কি ক'লে খুৰা? অ' খুৰা কিটো জঙা নেকি? জঙা? আচ্ছা, এইবিলাক চব ল'ৰাবিলাক গা ধুই আছে। ৱাও বিউটি। কাপোৰবিলাক চেঞ্জ কৰি ল'লোঁ। এইবাৰ ওপৰত যাওঁ। ওপৰত মেইন ৱাটাৰফলটো আছে মানে, তাতে যাওঁ। গার্লফ্রেন্ডটা মাথায় কি চল্লিশ আবার পিঙ্কুটা সাপ নাথাকা বুলি ভাবা না বহুত আছে। ভিডিঅ'টো কৰি যাই আছো। हाँ वाह सीखना मिस्टर बीस्ट कैसे वाला लोग है Kamsa oh baik kan nama lu mana কিবা নাম একলা করে এটা মানে না ভুলি যাবো বানান তো দে 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 যাবে যা এ যা না বাদ দিয়া দে কর যাই থাক ও ভাই ইমান ওপৰত বে পাইছো বেলেগ আছিল গাইছ। অ ভাই কিমান ডিগ্ৰী আছিল ৰে এতিয়া? 45 বা 35 ডিগ্ৰী আছিল না? ৱাটাৰফলত আহি পাইছিলোঁ। সেইবিলাক মোৰ লগবিলাহে লগবিলাক মোৰ ধুই আছে। মই ইয়াতে অলপ পৰিলোঁ বেয়াকৈ, তাৰ ফলত অলপ ভৰিৰ আঙুলিটো বিষাই আছে। সেইকাৰণে মই যোৱা নাই। অলপ ফুলিছে অলপ, সেইকাৰণে মই যোৱা নাই। এইটো হৈছে ৱাটাৰফল। এইবিলাক মানুহ আহিছে, বহুত মানুহ আহিছে। গাইছ ওপৰৰ পৰা পানী আহি আছে, ওপৰৰ পৰা একদম তললৈকে যাব। এইটো তলৰ পৰা যায়, য'ত মই একবাৰ দেখাইছোঁ প্ৰথমতে, সেই তাৰে লৈ যাব ওপৰৰ পৰা তললৈকে। মজাৰ পানী সেই লগবিলাক মই ধুই আছোঁ। মই আছোঁ ইয়াতে, কি কৰিম আৰু।
হ'ল গাইজ এইবাৰ যাওঁ ঘৰত বেয়া কষ্ট হৈছোঁ গাইজ বুলিব নোৱাৰোঁ বহুত কষ্ট হৈছোঁ বেয়া কৰি चल ढूंढ लाए सारी मासूम सी खुशियाँ चल भूल जाए फासले दरमियाँ किसने बनाया গাইজ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ ইয়াতে ডাউকিত আমি ভাত খালোঁ ডাউকিত ধাবাত ভাত খালোঁ এইবাৰ আমি ঘৰত যাওঁ আমাৰ বেছি ভিডিঅ'টো এডিট নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই আৰু যদি ডেইলি ভ্লগ লাগে মোক কমেণ্টত জনাব ডেইলি ভ্লগ দিম বুলি চেষ্টা কৰিম